নমস্কাৰ মই প্ৰিয়াই স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মুড উইথ সামফুড চলে সকলোকে আজি বহুত দিনৰ মূৰত আকৌ আহিলো আপোনালোকৰ ওচৰলৈ নতুন ৰেচিপি লৈ অহাৰ কথা আছিল কিন্তু অকমান ঘৰুৱা অসুবিধাৰ কাৰণে আহিব পৰা নাছিলো আজি আহিছো এটা আমিষ ৰেচিপি লৈ আশা কৰো আপোনালোক সকলে ভালে কুশলে আছে দিনটো সকলোৰে শুভ হওক তাকে কামনা কৰি তেন্তে বেছি পলম নকৰো যাওগে পাকঘৰলৈ প্ৰথমে কেৰাহীখন পাতি তাত মিঠাতেল দিছো তেলটো গৰম হ'বলৈ দি আছো গৰম হৈ গ'ল এতিয়া মই দিছো ইয়াতে তেজপাত 3 খিলামান আৰু শুকান জলকীয়া জলকীয়াকেইটা অকণমান কলা হোৱাকে ফ্ৰাই কৰি লওঁ তে মই কাটি ৰখা পিয়াজ দি দিম মিডিয়াম সাইজৰ পিয়াজ দুটা দি দিছিলো কাটি লৈ মই এইখিনি লৰাম ভালদৰে অকমান বাদামী ৰং হোৱালৈকে মই এইখিনি ভাজি থাকিম তে আপোনাৰ প্ৰায় 1 টেবুল স্পুন ইয়াতে 2 স্পুন কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছো কালাৰটোৰ কাৰণে আৰু প্ৰায় হাফ স্পুন চেনি মই এইখিনি এতিয়া ভালদৰে ভাজি লম এইখিনি ভাজি হৈ গ'ল ইয়াতে এতিয়া মই খাচী মাংসখিনি দি দিম পিঁয়াজখিনি মই তেল অকণমান বেছিকৈ আনিছোঁ ঘৰত তেল অকণমান বেছিকৈ চলে আপোনালোকে মিলাই ল'ব পাৰে মই আপোনাৰ মাংস আনিছোঁ হাফ কেজি আৰু তেল আনিছোঁ 1 পোৱা এইখিনি ভালদৰে লৰাই ল'ম দি দিছোঁ মই সোৱাদ অনুযায়ী নিমখ কেমেৰাটো অকণমান লৰচৰ কৰিব পাৰে মই নিজে ভিডিঅ' বনাই আছোঁ আৰু এচিকুটমান গৰম মছলা আৰু জোখ অনুযায়ী হালধি মাংসখিনিৰ ভিতৰৰ পানীখিনি ওলাবৰ কাৰণে মই অকণমান ঢাকনি মাৰি দিম এতিয়া দুটা মিডিয়াম সাইজৰ নহৰু আদা অকণমান আৰু আপোনাৰ কেঁচা জলকীয়া 4-5টা মান খুন্দি লৈছিলোঁ ইয়াৰে আৰু ইয়াত মই দি দিছিলোঁ আজি মোৰ লগত গোটা জিৰা নাই সেইকাৰণে মই ইয়াতে গুড়ি জিৰা গুড়ি দি দিছিলোঁ মই ইয়াৰে অকণমান এতিয়া দি দিম বেছি নহয় আপোনাৰ 1 চামুচ প্ৰায় আলু সকলোৱে খাই ভাল পায় সেইকাৰণে মই মিডিয়াম সাইজৰ দুটা আলু কাটি ৰাখিছিলোঁ সেইকেইটা এতিয়া মছলা সোমাবৰ কাৰণে সোনকালে দি দিম আৰু সিজিও যাব মছলাও সোমাব তো হাই ফ্লেমত ৰাখি পেলাই ঢাকনি মাৰি দিম এতিয়া 5 মিনিট মই ৰৈ দিম চাৰিখিলা পাত মই ইয়াতে দি দিছোঁ ফ্লেভাৰটো সোমাই যাবৰ কাৰণে যাতে ধনিয়াৰ ফ্লেভাৰটো সোমাই যায় এইখিনি ভাজি হৈ গ'ল এতিয়াৰ কাৰণে পানীখিনি সিজি গৈছে নোহোৱা হৈ গ'ল পানীখিনি সোমাই লৈছোঁ ইয়াত বেছি পানী নালাগে মই 1 কাপ পানী দি পেলাই কফি কাপেৰে 1 কাপ পানী দি পেলাই মই এইখিনি সিজাই ল'ম কালাৰটো ধুনীয়া হৈছে আপোনালোকেও বনাব
তেল মাৰিল এইটো আপোনাৰ সিজি গৈছে মাংসখিনি প্ৰায় মই এইখিনি আকৌ কেৰাহীত দি পেলাই এতিয়া ভাজিম আগৰ কেৰাহীটোতে গেছত বহাই লৈছোঁ কেৰাহীখন বেছি নহয় অকণমান তেল দিম ইয়াতে মাংস বইল কৰি ৰাখা মাংসখিনি দি দিলে ইয়াতে মই খুন্দি ৰখা আদা নহৰু পেষ্টটো দি দিম আকৌ অলপ কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছিলোঁ আধা চামুচমান আধা চামুচকেও কম অকণমান আৰু ঘৰতে কৰি ৰখা দৈ 3 চামুচ দি দিম আপোনালোকে জোখ নাপালে চামুচেৰেও দিব পাৰে অকণমান তলত লাগিব ধৰিছে সেইকাৰণে মই আদা নহৰুৰ খুন্দনিটো অকণমান পানী দি পেলাই অকণমান দি দিছোঁ বেছি দিয়া নাই অলপ সময়ৰ কাৰণে মই এতিয়া ঢাকনি মাৰিম মই ল' ফ্লেমতে ভাজি আছোঁ মাংসখিনি এতিয়া অকণমান জুইটো বঢ়াই দিম মাংসখিনি ভাজি হৈ গ'ল এতিয়া মই যিখিনি পানীত বইল কৰিছিলোঁ মাংসখিনি এইখিনি পানী মই ইয়াতে এড কৰি দিম আৰু অলপ পানী দি দিছোঁ 2 কাপমান আপোনালোকে কিমান ঠিক বিচাৰে গ্ৰেভিটো তাৰ ওপৰত ডিপেণ্ড কৰিব ছাগলী মাংস অকণমান জোল থাকিলে ভাল লাগে খাই মাংসখিনি এতিয়া উতল দিব দিম মাংসখিনি হৈয়ে গ'ল পানী আধা কাপমান সহিছে এতিয়া মই ইয়াতে এচিকুট গৰম মছলা দিম আপোনালোকে দিলেও দিব পাৰে নিদিলেও দি দিব পাৰে গোন্ধটো ভাল ওলায় মই সেইকাৰণে এচিকুট গৰম মছলা দি এইখিনি নমাই দিম আজি মাংসখনৰ এইটো ফাইনেল লুক আপোনালোকে বনাব ট্ৰাই কৰিব ঘৰত নিশ্চয় ভাল পাব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ৰেচিপিৰ লগত ধন্যবাদ